সমাজত এতিয়াও বহুত মানুহ আছে যিবিলাকে এনেকৈ আনক অন্যায় কৰি ভাল পায়। কিছুদিন আগত আমাৰ এই গাড়ীখন এই পথৰ আগত পাৰ্কিং কৰি আহিছিল, দুইটা চকা পামচাৰ কৰি দিলে। ঠিক আছে, এতিয়া ফুটুৱাই দিছে নে পাম্প খুলি দিছে নাজানো। তো সেই গাড়ীখন আৰু চকাকেইটা এতিয়া আমি খুলিবলৈ আহিছোঁ। তো ইয়াৰ পৰা প্ৰমাণ হ'ল যে বহু মানুহ আছে যিবিলাকে নেকি খালি এইবিলাক ধান্দাতে থাকে যে আনৰ গাড়ীখন কেনেকৈ বেয়া কৰোঁ, আনৰ স্কুটিখনত কেনেকৈ পিক পেলাই দিওঁ। ঠিক আছে, এনেধৰণৰ অন্যায় কৰি আছে। আৰু এনেধৰণৰ মানুহক লগ পালে বা কোনোবা যদি দেখে তেখেতক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। নক'ব, ৰাস্তাত কৰি থোৱা আছিলেতো আগত হেৰি কৰি দিলে, মানে পাম্প ফুটাই দিলে নে খুলি দিলে নে নাজানো। যি কি নহওক, সেই হিচাপতে মই আপোনালোকক কেনেকৈ গাড়ী চকা খুলিলে বা ৰিপ্লেচ কৰি সেইটো দেখাব পাৰিম। অৰ্থাৎ মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য দুটাই আছিলে, যে মানুহে যে মানুহক অন্যায় কৰি ভাল পায় আৰু গাড়ীখনৰ চকা কেনেকৈ খোলে বা গাড়ীৰ চকা কেনেকৈ ৰিপ্লেচ কৰে সেইটো যাতে আপোনালোকক দেখাব পাৰোঁ। আৰু তাৰ দ্বাৰা আপোনালোকেও যাতে ভৱিষ্যতত কোনো মেকানিক নমতাকৈ গাড়ীৰ চকা কেনেকৈ ৰিপ্লেচ কৰে সেইটো এই ভিডিঅ'টো চাই কৰিব পাৰে। আৰু সেই উদ্দেশ্যই সেই দুটা উদ্দেশ্য লৈয়ে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু কিবা যদি জানিবলগীয়া থাকে বা মই নজনা কিছু কথা আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাব। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ। হেণ্ডব্ৰেক লগানা পড়েগা और भी গাড়ী চকা ৰিপ্লেচ কৰোঁতে আপোনালোকে দুটা কথা ধ্যান দিব লাগিব। প্ৰথম কথা হৈছে গাড়ীখন হেণ্ডব্ৰেকত ৰাখিব লাগিব আৰু গিয়াৰত ৰাখিব লাগিব, যাতে চকাটো বদলাওঁতে গাড়ীখন ইফালে সিফালে চলি নাযায়। লগতে আৰু এটা কথা এইখিনি ধ্যান দিব লাগিব, যদি ৰাইট ছাইডৰ চকাটো গাড়ীৰ ৰাইট ছাইডৰ চকাটো বেয়া হয়, ঠিক আছে, অৰ্থাৎ পথৰ মাজৰ ছাইডত যিটো চকা থাকিব, ঠিক আছে, সেই চকাটো বেয়া হ'লে আমি তাক কিনাৰ ছাইডে কৰি ল'ব লাগিব, অৰ্থাৎ পথৰ কিনাৰ ছাইডে কৰি ল'ব লাগিব। নহ'লে কি হ'ব, সেই ছাইডে গাড়ী অহা যোৱা কৰি থাকিব আৰু গাড়ী এইফালে অহা যোৱা কৰি থাকিলে আমাৰ চকাটো খোলাত অসুবিধা হ'ব, লগতে এক্সিডেণ্ট হোৱাৰ চান্স থাকে। সেয়ে সেইটো সদায় ধ্যান ৰাখিব যাতে যিটো চকা আপুনি খুলিব সেইটো পথৰৰ ৰাস্তাৰ কিনাৰ ছাইডে থাকে, মাজৰ ছাইডে নহয়। যদি মাজৰ ছাইডে থাকে তেতিয়াহ'লে আপুনি গাড়ীখন ঘূৰাই ল'ব লাগিব, ঘূৰাই কিনি তাক ৰাস্তাৰ কিনাৰ ছাইডে কৰি ল'ব লাগিব। ঠিক আছে, তো সিমানখিনি আমি ধ্যান ৰখাটো জৰুৰী।